যি সময়ত ৰাজ্যৰ শিক্ষা বিভাগে সংযোজন কৰা শিক্ষা সেতু এপে শিক্ষকসকলক জলাকলা খুৱাইছে তেনে সময়তে মেৰাপানীৰ এখন চৰকাৰী খণ্ডৰ বিদ্যালয়ত স্থাপন কৰা হ'ল ডিজিটেল এটেণ্ডেন্স মনিটৰিং ছিষ্টেম, যি সৃষ্টি কৰিছে চমক। গোলাঘাট পূব শিক্ষাখণ্ডৰ অন্তৰ্গত মেৰাপানী টাউন প্ৰাথমিক বিদ্যালয়ত আৰম্ভ হ'ল ডিজিটেল এটেণ্ডেন্স আৰু মনিটৰিং ব্যৱস্থা। ৰাজ্যৰ চৰকাৰী খণ্ডৰ প্ৰাথমিক বিদ্যালয়ত পোনপ্ৰথমবাৰৰ বাবে সংযোগ হোৱা ডিজিটেল এটেণ্ডেন্সৰ ব্যৱস্থাই সচেতন অভিভাৱকসকলক আনন্দিত কৰি তুলিছে। অসমৰ ভিতৰতে পোনপ্ৰথমবাৰৰ বাবে বিদ্যালয়খনৰ প্ৰধান শিক্ষক সুমন্ত দাস আৰু শিক্ষক হিতেশ দাসৰ সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাত মেৰাপানী টাউন প্ৰাথমিক বিদ্যালয়ত উন্নত এই ডিজিটেল এটেণ্ডেন্স সংযোগ ঘটালে। এই ব্যৱস্থাৰ জৰিয়তে মাত্ৰ 15 মিনিট সময়ৰ ভিতৰতে প্ৰায় 5 শতাধিক ছাত্ৰ ছাত্ৰীৰ উপস্থিতিৰ তথ্য বিদ্যালয়ত প্ৰৱেশ আৰু ছুটিৰ পিছত অভিভাৱকসকলে নিজৰ সন্তানটিৰ উপস্থিতিৰ সবিশেষ মোবাইল যোগে লাভ কৰিব পাৰিব। মঙলবাৰে এই অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে গোলাঘাট জিলাৰ বিদ্যালয়সমূহৰ উপ পৰিদৰ্শক মনোজ কুমাৰ বৰুৱাই। বিদ্যালয় মেৰাপানী টাউন প্ৰাথমিক বিদ্যালয়ত 2011 চনৰ পৰা 2023 চনৰ জুলাই মাহলৈকে অকল 4জন শিক্ষকে ইয়াত কৰ্মৰত হৈ আছিল, যাৰ কাৰণে ইয়াত বিদ্যালয়খনত 500 ষ্টুডেণ্ট আছে। 4জন শিক্ষকে বিদ্যালয়খন মেনেজ কৰাটো বহুত সমস্যাৰ সৃষ্টি হৈছিলে, যাৰ কাৰণে এনেকুৱা এটা আমাক অল্টাৰনেটিভ লাগিছিলে, যিটো অল্টাৰনেটিভে আমাক ৰাতিপুৱাৰ সময়টো যিটো আমাৰ এটেণ্ডেন্সৰ সময় হয়, প্ৰায় আমাৰ 2 ঘণ্টামান সময় 4জন টিচাৰে এটেণ্ডেন্স নতে গুচি গৈছিল, কাৰণ 500 ষ্টুডেণ্ট হয়। সেইটো কাৰণে আমি 2022 চনৰ জানুৱাৰী মাহৰ পৰা আমি এটা মধ্যপ্ৰদেশৰ এটা কোম্পানী আছে চিমচেণ্টাৰ প্ৰাইভেট লিমিটেড, তেওঁলোকৰ লগত আমি এটা কথা পাতিলোঁ যে আমাক কেনেকুৱা ধৰণৰ এটা ছিষ্টেম লাগে, তেওঁলোকক ডেভেলপ কৰিব পাৰিব নেকি সুধিলোঁ। আৰু ময়ো নিজেও অলপ ছফ্টৱেৰখিনি অলপ কডিংবিলাক অলপ জানো, ত' গতিকে তেওঁলোকৰ লগত পাতিলোঁ যে এই বস্তুটো এনেকৈ কৰিলে ভাল হ'ব নেকি, লেংগুৱেজ কি ইউজ কৰিব, PHP কৰিব নে লাৰাভেল ইউজ কৰিব, কেনেকুৱা কৰিব, সেই গোটেই বস্তুখিনি তেওঁলোকৰ লগত আমি ডিছকাছ কৰি তেওঁলোকৰ লগত আলোচনা কৰি এটা আমি ছিষ্টেম ছফ্টৱেৰ এটা ডেভেলপ কৰিছিলোঁ। আৰু এই ছফ্টৱেৰটোৰ ক্ষেত্ৰত কি হয় যে ল'ৰাটো বা ছোৱালীজনী যদি বিদ্যালয়খনলৈ অহাৰ লগে লগে তেওঁলোকে কাৰ্ডখন ডিভাইচটো শ্ব' কৰিব, লগালগে আমাৰ এটা এটেণ্ডেন্স আমাৰ ইয়াত আমাৰ ছাৰ্ভাৰত আহিব, আৰু সেই এটেণ্ডেন্সটো আমাৰ 500 ষ্টুডেণ্ট আমাৰ এটেণ্ডেন্স ল'বলৈ কাৰণে মাত্ৰ আমাক 15 মিনিট সময় বা 12 পৰা 15 মিনিট সময় আমাক প্ৰয়োজন হয়। আৰু কিন্তু পৰৱৰ্তী সময়ত কি হ'ল, আমাৰ শিক্ষা বিভাগৰ তৰফৰ পৰা শিক্ষা সেতু আহিলে, আৰু সেইটো যথেষ্ট ভাল এটা ছফ্টৱেৰ হয়। কিন্তু আমাৰ এই যিহেতু পদক্ষেপটো 2022 চনৰ আছিলে, এইটো নক'লে নহ'ব, গতিকে তেতিয়াৰ পৰা কৰোঁতে আমাক সময় লাগিলে, কিন্তু দুইটা পেৰেলেলি আমি চলাই যাম বুলি ভাবিছোঁ। চাওক, আজি ল'ৰা ছোৱালীবিলাক যেতিয়া এনেকুৱা হয় আমাৰ কেতিয়াবা স্কুললৈ যে ল'ৰা ছোৱালীবিলাক অহাৰ পিছত স্কুললৈ নাহে, তেওঁলোক বেলেগ দোকান বা বেলেগলৈ ক'ৰবাত কাম কৰিবলৈ গুচি যায়, যাৰ কাৰণে পিছত আহি পেলাই গাৰ্জেণ্টে আমাক সোধে যে ল'ৰাটো আহিছিল, ঘৰৰ পৰাটো আহিছিলে, কিয় স্কুলত নাপালেহি, বা তেনেকুৱা 2-3বাৰ আমি তেনেকুৱা এটা ন'টিছ কৰিছোঁ, যাৰ কাৰণে এটা নিৰাপত্তাৰ দিশো আহি পৰে ল'ৰা ছোৱালীৰ ক্ষেত্ৰত। গতিকে সেইটো এই বস্তুটোৱে কি কৰিব, যেতিয়া আপোনাৰ মেছেজটো যাব ৰাতিপুৱা সময়ত অহাৰ লগে লগে তেওঁলোকলৈ গাৰ্জেণ্টলৈ এটা মেছেজ যাব যে ল'ৰাটো স্কুলত আহি পালেহি। তাৰপিছত আকৌ যোৱাৰ সময়ত আকৌ যেতিয়া স্কেন কৰিব, তেতিয়া ক'ব যে ল'ৰাটো স্কুলৰ পৰা ওলাই গ'ল। গতিকে তাৰ মাজৰ যিখিনি সময়, সেই সময়খিনি আমাৰ বিদ্যালয়ৰ তত্বাৱধানত থাকিব, ল'ৰাটো বা ছাত্ৰ বা ছাত্ৰীগৰাকী আমাৰ বিদ্যালয়ৰ তত্বাৱধানত থাকিব। কিন্তু তাৰ পিছত আমি যিহেতু ওলাই যাব, তাৰ এটা ৰেকৰ্ডো আমাৰ হাতত থাকিব। গতিকে সিমানে চাওঁ, এইটো আমি অকণমান পাইলট প্ৰজেক্ট হিচাপে আমি এসপ্তাহ দিন কৰি চালোঁ, তাৰপিছত ইনগ্ৰেশ্যন কৰিলোঁ, চব এতিয়ালৈকে এইটো ঠিকেই আছে। আশা কৰিম এইটো সদায় এনেকৈ চলি থাকক। মই 2022 চনতে ভবা যিটো কথা আছিল, ছাত্ৰ ছাত্ৰী সোমাওঁতে এটা খবৰ মাক দেউতাকলৈ যোৱা, আৰু স্কুলৰ পৰা ওলাই ঘৰলৈ যোৱাৰ পাছত মাক দেউতাকলৈ এটা খবৰ যোৱা, এই ছিষ্টেমটো যদি আমি কৰিব পাৰোঁ তেতিয়াহ'লে নিশ্চয় আমি উপকৃত হ'ম, আৰু সেই তেনেকুৱা সমস্যাৰ পৰা আমি হাত সাৰিব পাৰিম। এই বুলি ভাবিয়ে এইটো মই মনতে সংকল্প লৈছিলোঁ। এই এটা মোৰ নিজা মনৰ সপোন, আৰু এই সপোনটোক বাস্তৱ ৰূপ দিয়াৰ ক্ষেত্ৰত মনোজ কুমাৰ বৰুৱা আৰু মোৰ ল'ৰা হিতেশ দাস, তেওঁলোক দুইজনৰে অশেষ অৱদান আছে। তেওঁলোকে যদি এইখিনি মোক সহায় সাৰথি নকৰিলেহেঁতেন, তেতিয়াহ'লে মই এইখিনিত কেতিয়াও সফলতা অৰ্জন কৰিব নোৱাৰোঁ। গতিকে মই এই চেগতে আজি তাৰিখৰ পৰা এটা নতুন মাইলৰ খুঁটি হৈছে বুলি ভাবিছোঁ। মই এই বিদ্যালয়ৰ প্ৰধান হিচাপে অহা 24 জুলাইত ওলাই যাব লাগিব,
আৰু ওলাই যোৱাৰ সময়ত যাতে মই এটা ভাল বস্তু দি যাম বুলি পেলাই মোৰ মনৰ যি সপোন, এই সপোনটো আজি বাস্তৱ ৰূপ পোৱাৰ ক্ষেত্ৰত মোৰ আনন্দৰ লোটক বাগৰিছে। মেৰাপানীৰ পৰা বি ৰিপৰ্ট নিউজ আছাম।